Kardom, ili runing tikathar tini ada pabirta ang tonten arti ponta. Karlitang hukuri tisopi aphan apran karmudet atum aphan puthot inut aphan kene ponlong. Karlitang hukuri tisopi aphan apran karmudet aputha puthot inut aphan kenep kelong thu abirta SP pen pherang ke amai kangnipon. Son si Difu Police Station ke parlo arlong langso along kedam tang bo sekni phai kep arni Karlitang hukuri tisopi aphan helepen apran armut tekang det alam ki aputha raikom saikhi atum dode sang sepen kiri tarle ponsi kedam tang arni banghini aphan nep ingnang longsi banghini aphan police atum karju pater tok bomsi puthot bo sekni phai krener kep arni inut probin rongpi pu abang phu aphan police atum pen nep ingnang thulong non amat bangke thom kenep kangnang ponlong abang phu atuma phan karbi anglong SP Sanjeev Kumar Saikia kapang thek ponlong atengki mukrang terang rangsina rongpi atuma phan puthot karjupater tok ponsi puthot kacherabdun abang phu probin rongpi aphan nep ingnang ponlong lo pusi pangdak ponlu lapen non amat ki bangke thom aphan police investigation asai dengpon bomlang pusi SP Sanjeev Kumar Saikia pen pherangke amai kangni pon along pachetak pon ডিফু থানাৰ অন্তৰ্গত 3 কিলো অঞ্চলত হুকুৰি টিছপি নামৰ এগৰাকী যুৱতীক প্ৰায় ৰাতি 1:07 কোনোবা দুৰ্বৃত্তই গুলি কৰি তেখেতক প্ৰাণহানি কৰে আৰু তাৰ পিছে পিছে মই আৰু আমাৰ এডিশ্যনেল SP ক্ৰাইম আৰু আমাৰ গোটেই দিছপুৰ থানাৰ যি টিম আছে ডিফু থানাৰ যি টিম আছে আমি উপস্থিত হওঁ প্ৰায় 2:30 বজাত আৰু তাৰ পিছত আমি তদন্ত আৰম্ভ কৰোঁ আমি আমাৰ টেকনিক্যাল সাপোৰ্ট আৰু আমাৰ তদন্তৰ কালত আমি প্ৰথমতে দুজন যুৱকক আমি কৰায়ত্ব কৰোঁ তেওঁলোক হ'ল মুকৰাং তেৰাং আৰু ৰাংচিনাত ৰংপি তেখেত দুজনক আমি প্ৰথমতে কৰায়ত্ব কৰাৰ পিছত তেওঁলোকক আমি ফুটপুছ কৰাৰ পিছত আৰু এজন ব্যক্তিক আমি যোৱা নিশা আমি কৰায়ত্ব কৰোঁ তেখেতৰ নাম প্ৰবীণ ৰংপি আৰু তিনিজনকে আমি কৰায়ত্ব কৰাৰ পিছত আমি যোৱাকালি ফুটপুছ কৰাৰ পিছত বিতং তথ্যটো আমি গম পাওঁ মুকৰাম নামৰ ব্যক্তিজনে যিটো পিস্তলেৰে গুলি মাৰিছিল সেই পিস্তলটো নি পেলাই এখন বাৰীত লুকুৱাই থৈছিল যোৱাকালি এই পিস্তলটো উদ্ধাৰ কৰা হ'ল আৰু গোটেই যি তাতে জড়িত হৈ আছে গোটেই ঘটনাটোৰ লগত এই সকলোকে আমি ইতিমধ্যে আইডেন্টিফাই কৰিছোঁ আৰু আমি এই তিনিজন যুৱকক ইতিমধ্যে আমি কৰায়ত্ব কৰিছোঁ আমি আৰু পৰৱৰ্তী পৰ্যায়ত এই ইয়াৰ যিটো কাৰণ কি কাৰণে হত্যা কৰিলে সেয়াও আমি কিছু প্ৰাৰম্ভিক আমাৰ তদন্তত আমি গম পাইছোঁ যুৱতীগৰাকীৰ মুকৰাং বোলা ব্যক্তিজনৰ দেউতাকৰ লগত এক ধৰণৰ সম্পৰ্ক আছিল বুলি এটা তথ্য আমাৰ ওচৰলৈ আহিছে আৰু সেই তথ্য সেই সম্পৰ্ক হোৱাৰ কাৰণে কিছু অশান্তি হোৱাৰ ফলস্বৰূপে এই ঘটনাটো ঘটিছে বুলি আমি পিছত আমি জানিব পাৰিছোঁ আৰু আমি অনাগত সময়ত তদন্তত বাকি কথা আমি জানিব পাৰিম শকত ধনৰ তেওঁলোকক প্ৰলোভন দিয়াটো আমি এতিয়ালৈকে জানিব পাৰিছোঁ মানে তেওঁৰ সতীৰ্থ হয় হয় আৰু এতিয়ালৈকে যি খৰচ হৈছে এই খৰচো সকলোবিলাক মুকৰাঙেই কৰিছে বুলি আমি আমাৰ তদন্তত আমি পাইছোঁ ঘটনাটো সংঘটিত কোনে কৰিলে মূল আসামিজন এইটো তদন্তৰ ক্ষেত্ৰত এতিয়া আমি এই কথাটো ব্যক্ত কৰিবলৈ অলপ অসুবিধা হ'ব এই গোটেই তদন্তটো চলি আছে এতিয়া আমি কোনে কৰিলে সেইটো আমি ইতিমধ্যে গম পালোঁ আৰু কেনেকৈ কৰিলে আমি ইতিমধ্যে গম পালোঁ আৰু কাৰ প্ৰৰোচনাত কৰিলে এইটো আমি গম পালোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আৰু ফাৰ্ডাৰ ডিটেইলছ আমি ইনভেষ্টিগেশ্যনটো কৰাৰ পিছতহে আমি গম পাম বৰ্তমান কিমানজন আটক কৰিছে বৰ্তমান আমি 3জন আটক কৰিছোঁ আৰু যিজন মুকৰাঙৰ পিতৃক আমি তেখেতক ফুটপুছ কৰি আছোঁ বৰ্তমান প্ৰবীণ ৰংপি হয় আমি এতিয়ালৈকে জানিব পৰা প্ৰাথমিক তথ্য মতে তেওঁ KPLT কোনোবা এটা গ্ৰুপত তেওঁ সদস্য আছিল বুলি প্ৰাথমিক সদস্য আছিল বুলি গম পাইছোঁ এইটো ভেৰিফিকেশ্যন আমি কৰি আছোঁ এতিয়া Sir, একেদিনা আৰু এটা কথা ওলাইছে ডিফু বজাৰত যে চেম ডে এজন MSৰ ঘৰৰ সন্মুখত তিনি যায় গুলি ফুটোৱা হৈছিলে ডিফু এইটো আপোনালোকৰ দুখীয়া তথ্য আছিল নেকি
তেনেকুৱা তথ্য আমি পোৱা নাই এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো ৰিপৰ্টিং বা পুলিচৰটো আমাৰ কোনো জনোৱা নাই আমি এইটো বাৰু আপুনি যেতিয়া কৈছে এইটো বস্তু আমি চাম এই তথ্য আমি এতিয়ালৈকে পোৱা নাই ইতিমধ্যে যি হাতিয়াৰ ব্যৱহাৰ হৈছিলে যিটো পিস্তল ব্যৱহাৰ হৈছিলে পিস্তলটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু দুইজাই মিছফায়াৰ্ড গুলিও আমি লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ যিটো কথা ইতিমধ্যে আমাক এজন একিউজডে আগতে কৈছে যে দুটা ৰাউণ্ড মিছ হৈছিলে সেই দুটা ৰাউণ্ডো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু ঘটনাস্থলীৰ পৰা আমি যিটো ৰাউণ্ড ফায়াৰ হৈছিলে সেই ৰাউণ্ডৰ এম্পটি কেছো আমি ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ মানে সম্পূৰ্ণ পাৰিবাৰিক সংঘাতৰ সংঘাতত এই হত্যাকাণ্ডটো হৈছিলে হয় এটি আৰু মানে এটা বৃহৎ গ্যাং টাইপ জড়িত হৈ আছে আমি এতিয়ালৈকে কেইবাজনো মানুহৰ নামো পাইছোঁ এই গোটেই কনস্পিৰেচিটোত আমি সকলো তথ্য এতিয়া জনাব বিচৰা নাইকিয়া কাৰণ কিছু লোক ধৰিবলৈ বাকী আছে আৰু হয়তো নতুন কিবা এংগলো আহিব পাৰে গতিকে আমি 5-6জন মানুহক ইতিমধ্যে আইডেণ্টিফাই কৰিছোঁ আৰু বাকী তদন্তৰ কালত কিবা নতুন থাকিলে আপডেট আপোনালোকক দিম আমি গম পোৱা মতে হাথিয়াৰটো তেওঁলোকে ডিমাপুৰৰ পৰা আনিছে বুলি গম পাইছোঁ মুকৰাঙৰ পিতৃৰ সৈতে যিটো সম্পৰ্ক আছিল বুলি কৈছে আপুনি গতিকে এই গোটেই ঘটনাটোত মুকৰাং জড়িত থাকিব পাৰে মুকৰাং জড়িত আছে হয় মুকৰাং জড়িত আছে মুকৰাঙে ফাইনেন্স কৰিছে বুলি আমি গম পাইছোঁ মুকৰাঙে পিস্তলটো কিনিবৰ কাৰণে পইচাৰ যোগানো মুকৰাঙে ধৰিছে বুলি আমি সুপাৰি কিলাৰ বুলি একজেক্টলি ক'ব নোৱাৰি তেওঁলোকে একেলগে গোট খাই পেলাই গোটেই এটা কনস্পিৰেচি কৰি পেলাই কৰিছে এইটো তদন্তৰ পিছত পৰৱৰ্তী পৰ্যায়ত ওলাব Ingdeng gethom United Khasi People's Organization amahangke thek arani ketalonpo. Nijang Karbi Anglong Lapen, Karbi Anglong Angkang Pi Arlo, Keparlo Pon Rapet, Karbi Anglong Arlo Hakopen Kedo, Khasiak Heatum Hampangasong United Khasi People's Organization, Karbi Anglong Central Committee Pening Aningkan Kethom, Kechok amahangke thek arani mesen pen, Amkachi along ketalonpon. Ada porphai sirkep apor malompen song alamai meipu pi ratane pen ingthor ponsi ethe theni bidisar newell warpen jaipon United Khasi People's Organization atum amithang akhe kereng verji aphan lapen ansose akaprek akhe ason rengdok rengni lapen ke Karbi Anglong Autonomous Council along a anavan ke longji aphan ke claim ke dam ke mesen asonlu lasi labangso asong aphan man pc pini amri chinthong socheng amri dhonsiri socheng thenta pen rat amuluk chetong dunsi mai mesen pen talon ponlu Labang Suamayelong, non Kechari Ponbom, Karbi Anglong Autonomous Council Sayam Dr. Tuliram Ronghang, Kang Hon Kajin Sopen, Khasi Bhavan Diphu Along Kikim PJ Aphan, Sai Angdeng, Kedeng Alam, Lapen, Anparta, K, Chingrum Nangji Pupen, Khasi Cultural Hall Amri Lapen, Chinthong Along, Kikim PJ Aphan, Sayam Dr. Tuliram Ronghang, Kachechak Ateng, Isima Isi, Sai, Deng Ponbom Loputa, United Khasi People Organization Mepu, Piratane Pen, Bang Suamayelong, Thanpachini Pon. Amri pen Hemari Bongrung, Karbi Anglong News. Ladakh East West Karbi Anglong. Aglo Gedo. Dilitum Khasi Khara Lapenetum Isi Asong Kesengtang Dolo Kedamtang Inkan Surini Raipor Isi Inkan Pai Trainer Cap Isi Ciklu Surini Raipor Isi Mula long sila bangso song senglo la bangso song ke seng ike dilitum tame jati kang tim thai kang tim nohok le do dam tame dilitum kaprek asomatum lapen kaprek athai jengati kote indir to anatum petame sibet a facility kelong dia phan lapen tum neli tum tame neli tum athai ga ting food dia phan sin non neli tum dal so song selo la sipini ni phai trainer cap ami lada tam gachi a klamalo football klamalo neli tum agine him pen Halloween ke bok happen ke bang tum tame nang chingum si Pini
phong thom foundation day de tum palon long betul bukan le pan me US tame dili tum hak kali beti pen nok pen tame vamsi dili tum la pasor mei itu nong pemelo si dili tum cicini lo gasi dili tum tame kai kang tim jati kang tim jo posi dili tum japai tame kaprek kai tum awasai kelong ting asaitin along tame dili tum kiklem rab dia phan la pen kilong dia phan an tame long rab dia phan sine tum ta itu lo gasi ke japon line tum ta la person si japon bom lo pen akeme kilong dia phan sine tum ta ri la pen dili tum akai tame non pen ifran kacing tu dia phan dili tum ing tung lo ko se dili tum akai da kapaki thede dia phan kapak phan kon bom the dia phan se dili tum ka kithe gini ke tum phan da kadiri ram ta pilelo lasilanat karbiang long east and west ke do khasi kote tum doan tame dili tum homosti troxiner ke palongan do lasi he khasiatum kami ditum kapak phan dia phan ditum katum ko tame kapangrum pe dia phan sini tum borilo lasi net ke ditum general conference kapidu dia phan ne chingwai chingji pon bomlo la pena 16 na program long kami ditum kapitun pe media phan si kote injir do anatum aphan tame ni chuniri lo ditum kam diklem rab dia phan si la bansura achotai hong chotai pen neli kuamsi mungkin katung ko ba patme chuniri pen pachini pon lo surolo kadong suriri kadong pijelo kadong Karbi Students Association Erovet Donangji pu alam neli tumpen ke chekroi pamilu pusi George Timung pen ningjepon Nonapor Kramate Karbi Rongasar Amai Pen Nelitum Karbi Locharle Asong Aphan Erovet Donang Popu Aputhak ke Nelitum KSA Inglong Phopen Kaike Tami Jedonlo Athi Labangso Alam ke Nelitum Non Karbi Rongasar Amaya Tumpen Nangkapa Chingrum Toy Alam Chot Lapu Kalilo Athi Nelitum ke Aprang Penta Erovet Donang Pu Alam ke Chekroi Pemelo Bonta Akaprek Atum Abang Bangwede Labang ke Nelitum Penta Manghuprong Asonlo Lasi Kachingrum Nangji Pu Along ke Nelitum Inglong Pho KSA pen ke Kaike Tami Chekroi Pamelu Pusi KSA Central Committee Kongchon Bang George Timung Pen Ningjepon Pensi Ningje Bomlo KSA Inglong Pho since from the tenure of Sir Bijoy Alangli Nelitum President Man Momosi Nelitum ke clearly Chokula conference uta Nelitum Ningje acknowledge without any condition Nelitum Bang ke Kachirami fan redilo Kachingrumi fan redilo kopi step ma koson ma aprang Nelitum hana pangrumi la Karbi Rongasar mai tum der ali aprang Karbi Cultural Society ma de KCS la pen Karbi la men mai tum alang tum aprang Nelitum office long wang lo Nelitum ke in writing tadu tamne che donun lo ajar condition tame nitum che donun lo pusi Nelitum banga pupon lo che donun lo la pen recently Nelitum annual general conference held at Disama number 2 Lumbajong lang so long ta Nelitum conference ta Nelitum ke clearly che donun lo che pu conference resolution deng pon lo je KSA kaching room la bangan Nelitum ninga klong pen che donun lo la pen ke bang jila amni pusu tame hajar condition tame Nelitum pu condition pipe Nelitum kaching room yani ready lo sitame kapre ka tumbang aprang bang weder la bang Nelitum ka mang hudolo anytime any moment tame Karbi Rongasar mai kuchot kali lo kapre ka platform tumle hajar na hak tame Nelitum bang ready lo